হাই গাইজ, পুনৰবাৰ মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া প্ৰায় 10টামান বাজিছে ৰাতিপুৱা। মই যিহেতু ঘৰতে আছোঁহি আৰু মোৰ আইতাৰ ঘৰ খুৰী ঘৰ যোৱাই হোৱা নাছিলে, সেইখনৰ বোলো সোমাই যাওঁ। এইখন সেইটো আমাৰ ৰঙা যে টিংখিনি ওলাই আছে সেইটো আমাৰ ঘৰ, আৰু এয়া পালোহি আইতাৰ ঘৰ, মানে ওচৰা ওচৰি, কিন্তু আহিব পৰা নাছিলোঁ। অহা মোৰ 3 দিন হৈ গ'ল আৰু দেখুৱাম অকণমান চাই থাকিব আৰু বলক নহ'লে। তাৰপৰা আজি ৰাতিকৈ বহুত ধুনীয়া এটা খানা আছে, ঘৰতে আয়োজন কৰিছোঁ আৰু আপোনালোকক গোটেইখিনি দেখুৱাম। আমাৰ মানে পৰিয়ালৰ মানুহ, খুৰী আৰু পেহী এনেকৈ আহিব, চাই থাকিব ভিডিঅ'টো। পোনে আইতা ঘৰ সোমাইছোঁহি, মানে আইতা নাই এতিয়া, আইতা ঢুকুৱা হৈ গ'ল, এবছৰ পাৰ হৈ গ'ল, 2 বছৰ হ'ল। আৰু আমাৰ খুৰীয়ে কি ধুনীয়াকৈ ফুলনি পাতিছে, কিমান ভাল লাগিছে চাওক। আৰু এতিয়া সোমাইছোঁ টাভিস্কা চাওক, পূৰা গাৰ্ডেন কৰি দিছে। নাৰ্চাৰী খোলা ঠাণ্ডা আছে যেন পাইছোঁ। কি কৰি আছে আমাৰ দেৱাংশ? আগৰ পৰাই আছেহি। খুৰীয়ে কৈছে মই নুঠো। আমাৰ এজনী টাভিস্কা, হাই কৈ দিয়া, বহি লওঁ। আৰু ছোৱালীজনীকণ ডাঙৰ হৈ গ'ল। মই বিয়া হওঁতে তাই মানে 3 মাহ আছিলে, চাওক কিমান ডাঙৰ হৈ গ'ল এতিয়া। ঘৰৰ পৰা আহি পালোহি আৰু ওচৰা ওচৰিকৈ আছে বুলি কৈছিলোঁ আপোনালোকক যিহেতু। আৰু এই এজনী ঘূৰিব, এয়া আজি ৰ'দটো বহুত ডাঙৰকৈ দিছে, ভালো লাগে ঠাণ্ডা দিনৰ ৰ'দটো দিলে। আৰু আমাৰ দেৱাংশে এয়া খাই আছে ললিপপ। সোমাই আহিছোঁ এয়া এনেকৈ। তাৰপৰা ইয়াতে অলপ সময় থাকোঁ, খুৰী ঘৰত বহি আছোঁহি। কি খাবলৈ দিয়ে তাইহে জানে। তাই একদম নুঠুৰ কৰি আছে, নেদেখুৱাবি বুলি কৈ আছে। জলফাই খাই আছে, ভাবিছোঁ জলফাই অলপমান খাই পিনি যাওঁ। আৰু ই আমাৰ টাভিস্কা আহিলে আমাৰ লগতে, জলফাই খাবলৈ ভাবিছোঁ। ৰ'দতে জলফাই খাওঁগৈ, ভাল লাগিব ৰ'দটো যিহেতু দি আছে। আৰু এয়া ৰ'দত বহি জলফাই খোৱা মজাই বেলেগ। ইয়া খাই লওঁ তেনেহ'লে। আহি আছোঁ, জলফাইও খালোঁ আৰু কেইটামান হাতত লৈও আহিছোঁ। ভাত খোৱা নাই, ভাতৰ লগত খাবৰ কাৰণে। আৰু এতিয়া ভাত পানী খাই লওঁ, তাৰপিছত লগ পাই আছোঁ আকৌ। এতিয়া সন্ধিয়া হৈ আহিছে। আপোনালোকক কৈছিলোঁ মই ৰাতি খানা এটা হ'ব। আৰু এইপিনে মিষ্টাৰে কাটি আছে, মিষ্টাৰে গুচাই আছে কুকুৰা। এইটো 3 কেজি এটা কুকুৰা, মানে কয়লা কুকুৰা হয়। আৰু মিষ্টাৰে বহি লৈ গুচাই আছে। আৰু মাছো হ'ব, মাছৰ লগত বনোৱা হ'ব। এয়া দেৱাংশে এয়া বহি জুই ফুৱাই আছে, আৰু এইপিনে দেউতাই জুই ফুৱাই আছে, এইপিনে বৌয়ে পাচলি কাটি আছে। গোটেইখিনি দেখুৱাই থাকিম কি বনাওঁ। কাটি আছে, খুৰীয়ে মাংস বনাব লৈছে। আৰু আলুখিনি প্ৰথমতে খুৰী ফ্ৰাই কৰি লৈছে ন। কৰি লৈছে মাংস। দেখুৱাই থাকিম আমাৰ খুৰীয়ে কেনেকৈ মাংস বনায়। মইতো বনোৱা দেখিছে, আমাৰ খুৰীয়ে বনোৱা চাব এবাৰ। সেই একেখিনি তেলতে খিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ব। তাৰপিছত ইয়াতে দিছে আদা নহৰু পেষ্ট দি দিছে। মানে মাংসখিনি দি দিলে গতিকে নিমখ হালধি মছলা একো দিয়া হোৱা নাই। আৰু চবৰে বনোৱা ষ্টাইলটো বেলেগ লাগে। এনেকৈ বহুত দিনৰ মূৰত আহোঁ আৰু লগে ভাগে এসাঁজ খাওঁ বুলিয়ে আজি গোটোৱা হৈছে থকা হয়। আৰু খুৰীহঁতে বনোৱা খাই বহুত ভাল পাওঁ, আৰু খুৰীক বনাব দিছোঁ। এয়া হালধি দি দিছে, এতিয়া দিব সোৱাদ অনুসৰি নিমখ। আৰু বিশেষকৈ জুইত বনোৱা সোৱাদটোৱে বেলেগ, ভাল লাগে গেছত বনোৱাতকৈ জুইত বনাই খালে। আৰু ঠাণ্ডা দিনত জুইত খোৱাও হ'ব আৰু বনোৱা হ'ব বুলি জুইত বনোৱা বুলি ভাবিলোঁ মানে।
হালধি নিমখখিনি দিয়াৰ পিছত ভাল ধৰণে ভাজি ল'ব। দেখুৱাই থাকিম আৰু কি কি বনাওঁ, অকণমানকৈ দেখুৱাম যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব। এতিয়া ইয়াতে আলু দিয়াটো দেখাব নোৱাৰিলোঁ, মই বেলেগ এটা কামত ব্যস্ত হৈ থাকিলোঁ। আৰু আলু দি দিলে, হাফ ফ্ৰাই যিখিনি আলু কৰি থোৱা হৈছিলে সেইখিনি, তাৰপৰা জলকীয়া দিলে আৰু মছলা খুই দিলে নি মছলা, মিট মছলা, গৰম মছলা, জিৰা, ধনিয়া সেইকেইটা চামুচকৈ দিয়া হৈছে। খুৰীয়ে মাংস বনাই আছে আৰু মই আহিলোঁ ভিতৰলৈ। তাৰপিছত এওঁ মাছ আনি পালেহি, মাছৰ লগত বনাম। মিহি মিহিকৈ জাতিলাও কাটি লোৱা হৈছে আৰু এইপিনে মটৰ, পিঁয়াজ কাটি লৈছোঁ, ধনিয়া গুচাই থোৱা আছে। আৰু এইখিনি এনেই মালি মাছ ন, এইটো মালি মাছ হয়, এইটো খোলাই নাই টোপোলাটো। আৰু মাছৰ লগত জোল হ'ব। এইখিনি মাছ এইখিনি 1 কেজি হ'বনে? 1.5 কেজি। এইকেইটা ফ্ৰীকৈ আনিছে, এইটো এই মাছটোৰ লগত এইটো ফ্ৰীকৈ আনিছে। এইখিনি ভাল ধৰণে ফ্ৰাই কৰি লোৱা হৈ গ'ল। এতিয়া পানী দি দিছে, গ্ৰেভি হ'ব ন খুৰী? কাৰণ মানে মাছৰ জোল বনোৱা হ'ব, শেষতো গ্ৰেভি হ'ব। ভাত খাবৰ কাৰণে কলপাত কাটি থোৱা আছে যিহেতু, সেয়া দি ঢাকি থোৱা আছে। এইখিনি গ্ৰেভিখিনি মাংস যে খুৰীয়ে বনাইছিলে সেইখিনি হৈ গ'ল। হৈছে মাছৰ আঞ্জা। এইখিনি মাছখিনি নিমখ হালধি দি সানি ল'লে আৰু এইপিনে কেৰাহী পাতি থৈছে। আঞ্জা বনাবৰ কাৰণে প্ৰথমতে মাছকেইটি ফ্ৰাই কৰি লৈছে, হাফ ফ্ৰাই কৰি লৈছে। তাৰপিছত চিম্পুলকৈ বনাব যিহেতু সেইখনপা অলপকৈ দেখুৱাওঁ, ৰেচিপিটো শ্বেয়াৰ নকৰোঁ, এনেই আপোনালোকক দেখুৱামহে। আৰু চাই থাকক আগলৈ ভিডিঅ'টো। মাছৰ আঞ্জা বনি আছে, এয়া দেখুৱাইছোঁ অলপকৈ, যিহেতু এইটো চিম্পুলকৈ বনোৱা হৈছে, সকলোৱে জানেই। আৰু আমি খানা কিহেনো খাইছোঁ সেইটোকে দেখুৱাইছোঁ আপোনালোকক। এতিয়া চাটনি এটা বনালোঁ, আপোনালোকৰ চাটনিটো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। মানে বনাওঁতে দেখুৱাবলৈ নহ'ল, আৰু এতিয়া যেতিয়া বনালোঁ তেতিয়া মনত পৰিছে আপোনালোকৰ লগতো, আপোনালোকেও বহুত ভাল পাব খাই। মই অলপ টেষ্ট কৰি দিছিলোঁ, ভাবিলোঁ আপোনালোকক কৈ দিওঁ। চাটনিটো বনাইছোঁ, ইয়াত দিছোঁ মই পদুনা, আদা নহৰু অলপ আৰু কণ জলকীয়া দিছোঁ আৰু দিছোঁ জলফাই। ইমানেই ভাল লাগিলে মোৰ চাটনিটো, আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। এনেকৈ খাই চাবচোন, পদুনা আৰু জলফাইৰ লগত খুব ভাল লাগিলে, টেঙা হৈ গৈছে আৰু খুব ভাল লাগিছে। বা আপোনালোকৰ ট্ৰাই কৰি চাব। ড্ৰাই ফ্ৰাই মাংস আৰু গোটেইখিনি আজি খুৰীকে বনাব দিছোঁ। এইকেইটা মানে খুৰীকে বনাব দিছোঁ, আৰু খুৰীয়ে বনোৱা মানে বহুত ভাল লাগে খাবলৈ। বহুত দিনৰ মূৰত আহিছোঁ আৰু খুৰীয়ে বনোৱা খাম বুলিয়ে আজি খুৰীক বনাবলৈ সোনকালে মাতি দিলোঁ। আৰু খুৰীয়ে বনাইছে, বহুত ধুনীয়াকৈ বনায় আৰু খাই বহুত ভাল লাগে। আৰু ঘৰলৈ আহিলে কি হয়, বেলেগে যেন বনাই দিব খাওঁ তেনেকুৱা যেন লাগে। আৰু ৰেডি কৰিছোঁ, আৰু ড্ৰাই ফ্ৰাইখিনি এটা হটকেছত বাঢ়ি লৈছোঁ। আৰু ড্ৰাই ফ্ৰাইখিনি খাবলৈ বহুত টেষ্টি হৈছে, আৰু কি বনালোঁ দেখুৱাম বাৰু। এতিয়া খাবলৈ ৰেডি কৰিছোঁ, আৰু মানুহ বহুত খাইছেহি লাহে লাহে। আৰু এইপিনে খুৰী বনাই মেলি বহি আছে। এইখিনি মাছৰ জোল, জাতিলাও আৰু মটৰ আৰু বিলাহী আছে, আৰু কলপাতত খাম দেই। আৰু এইপিনে ড্ৰাই ফ্ৰাই, এইখিনি মাংস ড্ৰাই ফ্ৰাই দেখুৱাইছোঁ। তাৰপৰা এইখিনি পদুনা আৰু পদুনা আৰু জলফাই চাটনি। এইপিনে কুকাৰত ভাত আছে, আৰু আছে এইখিনি মাংস গ্ৰেভি। এইখিনি এনেহ'লে আমি খাই লওঁ এতিয়া। এইপিনে বাঢ়ি আছে, বিহু আহি পাই গ'লহি। আৰু এনেকৈ গোটেইখনে লগে ভাগে এসাঁজ খাবলৈ বহুত মন গৈ আছিলে, আৰু আজি ফাইনেলি খালোঁ। ভাল লাগিলে, খাবলৈ লৈছোঁ মানে ভাল লাগিলে সেইকাৰণে। আৰু এনেকৈ খাবলৈ বহুত ভাল লাগে লগে ভাগে, বহুত দিনৰ মূৰত যিহেতু লগ পাওঁ চবকে, সেইকাৰণে। এয়া পেহীয়ে খাইছে, আৰু খাবলৈ কেনেকুৱা লাগিছে? বহুত ধুনীয়া হৈছে। আৰু নতুন চাউলৰ ভাত, ভণ্টিয়ে লগত দিম বনাই আছোঁ।
এতিয়া তেনেহ'লে ভাত খাবলৈ লৈছোঁ এগুৱা খালোঁৱে তাৰপিছত ঘপককৈ মনত পৰিলে মই ভিডিঅ' কৰি আছিলোঁ বুলি আৰু এইপিনে মাছৰ আঞ্জা লৈছোঁ আৰু চাটনি লৈছোঁ ড্ৰাই ফ্ৰাই লৈছোঁ এইপিনে গ্ৰেভি লৈছোঁ মাংসৰ তেনেহ'লে এতিয়া খাই লওঁ আজি যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকক লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব মোৰ চেনেলত নতুন আছে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ষ্টুডেণ্টে অন্য